ঘুষ মানে হৈছে এটকা হ'লেও ঘুষ, লাখ টকা হ'লেও ঘুষ, মুঠতে ঘুষ মানে ঘুষে। যোনে লৈছে তাক ধৰিব লাগে আৰু এৰেষ্ট কৰিব লাগে। আমাৰ সাৰ্কেল অফিচাৰবিলাক নতুন, মই আকৌ আজি অত্যন্ত মৰমেৰে নিজৰ ভাই ভণ্টি বুলি কথা কৈছোঁ। হেল্ল' বন্ধুরা, গুৱাহাটী মাছ মজিয়াৰ পৰা আপোনালোকৰ মৰমৰ দীপক। মই এটা বিশেষ কথা ক'বলৈ গৈ আছোঁ, আপোনালোকে মামাৰ কথা ক'বলৈ গৈ আছোঁ। আজি মামালৈ বিশেষ ধন্যবাদ থাকিল। কিয় বুলি ক'লে আপোনাৰ চৰকাৰী কৰ্মচাৰীক যিকেইটা ঘুষখোৰ সেইসকলক কি কৰিছে মামায়ে এৰেষ্ট কৰাইছে। বহুত মই হিমন্ত মামাক মই আপোনাক ধন্যবাদ জনাইছোঁ। যিবোৰ ঘুষখোৰ সেইসকলক আপোনালোকে এৰেষ্ট কৰি আছে। অকল চক্ৰ বিষয়াৰ লগত জড়িত লাটমণ্ডলসকলক অকল গ্ৰেপ্তাৰ কৰিলে নহ'ব। এনেকুৱা বহুতো বেলেগ কি আছে, চৰকাৰী কৰ্মচাৰী আছে, বেলেগ ডিপাৰ্টমেণ্ট আছে, সেইসকলতো চাগে বহুতো দুৰ্নীতি চলি আছে আৰু এইবিলাক ঘুষখোৰ আপোনাৰ কৰ্মচাৰী সোমাই আছে, সেইসকলকো এৰেষ্ট কৰিব লাগে। আৰু লগতে আপুনি যে কৈছে আপোনাৰ এই ডাঙৰ সকলক ৱাৰ্ণিং দিয়া হৈছে বুলি কৈ নাই, এইবিলাক দেখুৱাই নাই যে যি ধৰণে লাটমণ্ডলবিলাক টকা পইচা লৈ ধৰাত পৰি আছে, এতিয়ালৈকে এই প্ৰশ্নটো আমি লাটমণ্ডলবিলাকক সোধা নাই যে আপোনালোকে টকাটো লৈ ভাগটো ওপৰত দিয়ে নেকি। সেই প্ৰশ্নটো জানি বুজি মই সোধা নাই, কিন্তু এই প্ৰশ্নটো পুলিচসকলে লাহে লাহে সোধা আৰম্ভ কৰিব। কাৰণ কিছু লাটমণ্ডলে ষ্টেটমেণ্টত নাম দিয়া আৰম্ভ কৰিছে। আজিও দুজন লাটমণ্ডল এৰেষ্ট হৈছে। এইটো একদম কৰিব নালাগে। এইসকলক যিমান ডাঙৰে হওক সৰুৱে হওক, যিসকলে দুৰ্নীতিৰ লগত জড়িত, এই সকলোকে এৰেষ্ট কৰিব লাগে। আপুনি ইয়াত সৰু ডাঙৰ কাকো বাচিব নালাগে, ঠিক আছে। যিকোনো অফিচাৰে হওক, সেইজন অফিচাৰ হৈছে সেই অফিচটোৰ মুৰব্বী, হয়নে নহয়। সেই মুৰব্বীজনীয়ে যদি ভাল হয়, তেতিয়াহ'লে সেই অফিচখন কিয় বেয়া। ধৰি লওক আপোনাৰ মা দেউতাই আপোনাৰ মুৰব্বী, ঠিক আছে। মুৰব্বী হ'লে কি, ঘৰখন ভাল হ'বলৈ হ'লে কি কৰিব লাগিব, ঘৰখনৰ মুৰব্বী কোন। আপুনি ধৰি লওক আপোনাৰ ঘৰৰ মুৰব্বী মা দেউতাই যদি ভালকৈ যদি ঘৰখন পৰিচালনা কৰে, সেইটো ঘৰখন ভাল হ'ব নে নহ'ব। যদিহে সেই অফিচত মুৰব্বীজন বেয়া হয়, তেতিয়াহ'লে কি হ'ব পাৰে, সেই অফিচখন ভাল হৈ থাকিব জানো। সেয়েহে তাত কৰ্মচাৰীসকলে কি কৰিছে, ঘুষ লৈছে, তেতিয়াহ'লে চাফ চিকুণ পৰিচালনা কৰি ৰখাৰ দায়িত্ব কাৰ, সেই মুৰব্বীজনৰ নহয় জানো। যিজন মুৰব্বীয়ে সেই অফিচখন চলাই আছে, সেই তাৰ দায়িত্ব নহয় জানো সেই অফিচখন ভালকৈ চলাই নিবলৈ কাৰণে, সেই অফিচটো ভালকৈ পৰিচালনা কৰিবৰ বাবে দায়িত্ব হয় নে নহয়। আপোনালোকে নিজে ভাবি চাওক। ইমান দিন যদি তাত ঘুষ চলিয়ে আছে, ইমান কোৱাৰ পাছতো যদি মান্তি নহয়, তেতিয়াহ'লে ক'তবা চাগৈ ওপৰ লেভেলৰ বিষয়াসকলো তাৰ লগত জড়িত আছে। সেইকাৰণেহে সিহঁতে কৰিব পাৰিছে, ঠিক আছে। যদিহে ঘৰৰ মুৰব্বী, মই এক্সাম্পল হিচাপে দিছোঁ, যদিহে ঘৰৰ মুৰব্বীজনে ঘৰখন যদি ভালকৈ ৰাখিব খুজিছে, ভালকৈ চাফ চিকুণকৈ ৰাখিব খুজিছে, তেতিয়াহ'লে ঘৰখনৰ মুৰব্বীজনে ষ্ট্ৰং হ'ব লাগিব নালাগিব। ঘৰৰ মুৰব্বীজন ষ্ট্ৰং হ'লেহে গোটেইখিনি ষ্ট্ৰং হ'ব। সেয়েহে সকলোকে মই কৈছোঁ, গোটেই যিমান অফিচ আছে, যিমান সৰু ডাঙৰ যিমানখন অফিচ আছে, যাত মুৰব্বী হিচাপে বাস কৰিছে, সিহঁতৰ হৈছে দায়িত্ব সেইখিনি বস্তু চোৱা। যিটো মোৰ অফিচত, যোনটো মোৰ ঘৰত কিবা লেতেৰা বস্তু আহিছে নেকি, কিবা লেতেৰা কাম চলিছে নেকি, এই চোৱা দায়িত্ব হৈছে সেই মুৰব্বীজনৰ, হয়নে নহয়। ঠিক তেনেকুৱাই গোটেইখিনি অফিচৰ সৰু অফিচবিলাকতো যেনেকৈ দায়িত্ব, অসমৰ পুৰা অসমখন চাবলৈ হ'লে এজন মানুহৰ দায়িত্ব, সেই হ'ল মুখ্যমন্ত্ৰী, হয়নে নহয়। মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা মানুহ হৈছে ৰাইজৰ কি হৈছে মুৰব্বী। সেই মুৰব্বীজনৰো দায়িত্ব যে গোটেইখিনি অসমখন চাফ চিকুণকৈ কৰি ৰখাৰ, এই দুৰ্নীতিখন চাফ চিকুণ কৰি ৰখাৰ এই মুৰব্বীজনৰে দায়িত্ব, হয়নে নহয়, ঠিক আছে। আপুনি সৰু ডাঙৰ চাব নালাগে, সকলোকে সমান দৃষ্টিৰে চাই সকলোকে এৰেষ্ট কৰাব লাগে। তাত সৰু ডাঙৰ অকল লাটমণ্ডলক দেখুৱাই কাম কৰিলে নহ'ব। গোটেইখিনি কিমান ডাঙৰ সৰু গোটেইখিনিকে এৰেষ্ট কৰিব লাগে। আপুনি ইয়াত দেখুৱাবলৈ কোনো দৰকাৰ নাই। যোনে ঘুষ লৈছে তাক ধৰিব লাগে, ইয়াক এৰিব নালাগে। কি সৰু মানুহকেইটাই সৰু নেকি, সৰু কাৰণে আপুনি ধৰিলে, ডাঙৰকেইটাই কি বাচি যাব নেকি, নহ'বা। এইটো কোনো পধ্যেই হ'ব নালাগে। মোৰ মতে এইটো মোৰ নিজৰ মনৰ কথা কৈছোঁ, মই কাকো বেয়া ভাবি কোৱা নাই। এনেকুৱা হ'ব নালাগে, সেইটো কথাই ক'বলৈ গৈছোঁ। ঘুষ মানে হৈছে এটকা হ'লেও ঘুষ, লাখ টকা হ'লেও ঘুষ, মুঠতে ঘুষ মানে ঘুষে। যোনে লৈছে তাক ধৰিব লাগে আৰু এৰেষ্ট কৰিব লাগে, ঠিক আছে। আৰু মুৰব্বীসকলক সকলোৰে দায়িত্ব নিজৰ ঘৰখন চাফ চিকুণ কৰি ৰখাৰ, নিজৰ অফিচখন চাফ চিকুণ কৰি ৰখাৰ মুৰব্বীজনৰে দায়িত্ব। কিন্তু মই ইমানতে কৈ নাই, মই যিখিনি ক'ব লগা সেইখিনি কৈ নাই, মোৰ মনৰ কথা কৈ নাই। মই আপোনালোকৰ মৰমত দীপক ইয়াৰ পৰা জনাইছোঁ, বাই বাই।